লিপি আৰু মই গৈছিলোঁ পাণবজাৰত। তাইৰ বোলে কিবা কিতাপ ল'ব আছে, যিহেতু তাইৰ কলেজ খুলিবই হ'ল আৰু ময়ো গৈছিলোঁ মোৰ কামত। মই বাৰু নাপালোঁ। তো ছাইডতে এখন দোকান আছিলে ক্ৰাফ্টৰ। তো ডেক'ৰেশ্যন ইমান ধুনীয়া কৰি ৰাখিছে যে আজি ইমান দিনে চাই আছিলোঁ। আজি ফাইনেলি আমি সোমাই গ'লোঁ আৰু ভাবিলোঁ কি বা পায়, তো চাওঁ ব'লকচোন। আৰু দোকানখনত সোমাই ইমান বিভিন্ন ধৰণৰ কালাৰ ব্ৰাছেছ, মানে কি নাপায়। আমি গৈ শ্বকড। আৰু এয়া ষ্টেচনাৰী বস্তু গিফ্ট দিবলৈ যে ইমান কিউট বস্তু আছে চাওকচোন। মানে কি লওঁ কি নলওঁ, আমাৰ টাইমত যে একোৱেই নোলালে। আৰু এয়া আমাৰ মিনিয়নে পাই গ'ল এটা মিনি ৱাটাৰ বটল, আৰু মই পাই গ'লোঁ এটা পাউচ। ইমান কিউট লাগিছে যে লৈয়ে ল'লোঁ। আৰু ইফালে ওপৰলৈ যাই থাকোঁতে ইমান ধুনীয়া বস্তু দেখা পাইছোঁ। আৰু ইয়াতে যোনে ক্ৰাফ্ট কৰি ভাল পায় আৰু যোনে ক্ৰাফ্টৰ মানে এনেকুৱা আজিকালি নিউ বিজনেছ কৰি আছে, সিহঁতৰ কাৰণে যে ইমান ইজিলি বস্তু এভেইলেবল হয় নহয়, মানে চব পায়, একো বাদে নাই, মানে চব পায়। তো এয়া কিছুমান বস্তু ময়ো ল'লোঁ। এতিয়া চাওঁ ঘৰত যাই কি কৰোঁ।